আমি 4 বছর সরকারের থাকি কাম করার পিছত বিটিআর অঞ্চলের যেটা সমস্যা এটা হল জাতি জনগোষ্ঠীর সমস্যা আনটো হল সাময়িকভাবে আমার নাগরিক হিসাবে যে সমস্যা থাকে এই সমস্যাবিলাক আমি খুব ভালকে বুঝি পাইছো আর এটা লেভেলত এই সমস্যাবিলাক সমাধান কৰিবলৈ কনভিনসিংলি সমস্যা সমাধান কৰিবলৈ আমি সুযোগ পাইছো আৰু কামটো কৰিছো এই হিসাবে আহি থকা নিৰ্বাচনত আমি বিশ্বাস কৰো যে পিপলছ টু মেন্ডেট এইটো আমাৰ ফালে আহিব আৰু আমি এনডিএ হিসাবে আছো কেন্দ্র আৰু ৰাজ্যত কাউন্সিলত আমি নিজা নিজা ইলেকশন খেলিম যদিও আমাৰ মাজত কোনো ভুল বুজাবুজি নহয় আমি আগবাঢ়ি যাব পাৰিম যিকোনো দলে যেতিয়া ৰাজনীতি কেম্পিং কৰে বেলেগ এটা দল বা কামত থাকিলে এইটো লুণ্ঠন এইবিলাক হত্যা এইবিলাকে কৰে কিন্তু আমি 4 বছৰ হৈছো তাৰ কোনো হত্যাও হোৱা নাই নিৰ্বাচন হোৱা নাই কিন্তু আমাৰ চাৰ্টিফিকেটটো কোনে দিব অপজিশ্যনত থকা মানে আপুনি সদায় নেগেটিভে ক'ব এইটো ভাল কামটো ভাল বুলি ক'ব লাগিব বেয়া কামটো বেয়া বুলি ক'ব লাগিব আগতে 17 বছৰ যি শাসন কৰিছিলে এই সময়ত ইমান হত্যা হিংসা লুণ্ঠন হল আজি যদি আমি 4 বছৰৰ শান্তি ঘূৰি আহিল সমন্বয় ঘূৰি আহিল বহুতখিনি শিক্ষা দীক্ষা সকলো দিশতে কাম হৈছে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত এই 5খন জিলাৰ পৰা টপ হোৱা হৈছে আজিকালি ৰিজাল্টত এই গোটেই কথাবিলাকতো ক'ব লাগিব গতিকে ৰাজনীতি কৰা মানে অপজিশ্যনত যিখিনি থাকে নিজৰ অপজিশ্যনৰ মানুহবিলাকক হত্যা লুণ্ঠনৰ দাগ লগোৱাটোৱে ৰাজনীতিৰ এটা উদ্দেশ্য হ'ব নালাগে